নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি হৈছে শাওণ মাহৰ তৃতীয় সোমবাৰ। চ' আমি মানে বলবমলৈ গৈ আছোঁ। এয়া মই আৰু মোৰ পত্নী, আমি দুজনে গৈ আছোঁ গাঁৱৰ ওচৰৰে শিৱ মন্দিৰলৈ। মানে বলবমলৈ যাব পৰা নাই, সেয়ে মানে মন্দিৰখন দৰ্শন কৰি সেৱা কৰি আহিম বুলি ওলাইছোঁ। চ' আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু এতিয়া বৰষুণ দি আছে, সেয়ে মানে আমি ছাতি লৈ ওলাইছোঁ। এয়া ৰাতিপুৱাৰ সময়, এতিয়া মানে ৰাতিপুৱাৰ 4টা বাজিছে। চ' মানে মৰ্ণিং ৱাক কৰাও হ'ব আৰু মন্দিৰত সেৱা জনোৱাও হ'ব, সেয়ে মানে দুইজনে এইদৰে ওলাইছোঁ। আজি শাওণ মাহৰ তৃতীয় সোমবাৰ আৰু আমি গাঁৱৰ ওচৰৰে শিৱ মন্দিৰত গৈ আছোঁ। আৰু মই আৰু এয়া মোৰ পত্নী আছে, আমি দুজন গৈ আছোঁ। চ' আপোনালোকে চাই থাকিব, মানে আজি আমি শিৱক কিদৰে সন্তুষ্টি কৰিম। এয়া ৰাতিপুৱাৰ সময়, পুৰা ৰাস্তাটো খালী হৈ আছে, মানে গাড়ী ঘোঁৰা তেনেকুৱা নাই। চাওক, মানুহ এজনো দেখিবলৈ নাপাব। আৰু ইপিনে পত্নীয়ে মানে ফুল ছিঙি আছে গছৰ পৰা। এয়া এতিয়া আমি মন্দিৰলৈ যাম, মানে আধা ৰাস্তাত আহি পাইছোঁ। চ' আৰু অলপ আছে, চ' আপোনালোকে চাই থাকক। বৰষুণ দিবলৈ আৰম্ভ কৰিছে আৰু আমি ছাতি লৈ আহিছোঁ এটা, মানুহ আছোঁ দুজন। সেয়ে মানে অলপ কাজিয়া নিচিনা হৈছে আৰু সৰু সুৰা ধেমালিয়ে কাজিয়া, এইবোৰ মানে চলিয়ে থাকে আৰু। অৱশেষত তেওঁ ছাতিটো দখল কৰিলে, চ' মানে তেওঁ জিকিলে। আৰু এয়া আমি আহি পাইছোঁ লেপেটাপাৰা LP স্কুলৰ সন্মুখত। এয়া চাওক, ৰাতিপুৱাৰ পৰিৱেশ কি সুন্দৰ হৈ আছে, তাতে আকৌ কিনকিনীয়া বৰষুণ দি আছে। আৰু এয়া চাওক, মুৰ্গী চৰাই। এয়া লেপেটাপাৰা LP স্কুল। আৰু বন্ধুসকল, আহি অৱশেষত আহি পালোঁ শিৱ মন্দিৰৰ গেটৰ সন্মুখত। এয়া চাওক, শিৱালয়া দক্ষিণ মিছামাৰীত থকা শিৱ মন্দিৰৰ মানে গেট তোৰণ। আৰু ইয়াৰ পৰা ভিতৰলৈ সোমাই যাব লাগিব। চ' আমিবোৰ গৈ আছোঁ, আমিবোৰ মানে মই আগুৱাই গৈছোঁ, পিছত আছে এয়া পত্নী। চ' আপোনালোকে চাই থাকক। চ' বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ শিৱ মন্দিৰৰ সন্মুখত। আৰু আমি ভাবিছিলোঁ মানে আমিয়ে প্ৰথম আহি পাইছোঁ, কিন্তু তেনে নহয়, আগতে আহি পাইছে মানুহ। এয়া চাওক, ছাতি বাহিৰতে আছে, আগতে কেতিয়াবাই আহি মানে ইয়াত পূজা কৰি আছে। চ' যি কি নহওক, এতিয়া আমি ভিতৰলৈ সোমাই মানে शराब प्राप्ति शराबी চ' বন্ধুসকল, সেৱা কৰি মেলি এতিয়া আমি ঘূৰি আহিছোঁ। আৰু এতিয়াও বৰষুণ দি আছে, মানে আজি বৰষুণ দি থকাৰ বাবে মানে আমাৰ দৰ্শনটো সিদ্ধি হৈছে বুলি ভাবিছোঁ। চ' এতিয়া আমি ঘূৰি আছোঁ। চ' বন্ধুসকল, ৰাতিপুৱা আমি মানে মন্দিৰলৈ যাওঁতে এজনো মানুহ নাছিলে, আৰু এতিয়া ঘূৰি আহোঁতে মানে একজন দুজনকৈ ৰাস্তাত দেখিবলৈ পাইছোঁ। চ' মানে পূৰা ৰাতিপুৱা, এতিয়া 5টা বাজিছে। চ' মানে মৰ্ণিং
আছিল আজিৰ ছুটি ভিডিঅ'টি। চ' আপোনালোকে ভিডিঅ'টি চাই কেনে পালে? চ' বন্ধুসকল, অলপ আগত মানে কিনকিনীয়া বৰষুণ দি আছিল আৰু এতিয়া বৰষুণটো বাঢ়িছে আৰু মানে সেয়ে মানে একেটা ছাতিত দুজন, সেয়া আমি একেটা ছাতিৰে যাত্ৰী। চ' এইখিনি সময়লৈকে আপোনালোকে ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। চ' পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে আকৌ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় আই অসম, হৰ হৰ মহাদেৱ।